অততে ফেরেঙ্গা খারাপ লাগে কথা 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 সেইটোৱে কাম্পা বৰগয়াৰীৰ সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই কথা দিছো এতিয়াও ফাইনাল হোৱা নাই নিশ্চয় হ'ব আৰু যেহেতু সময় আছে এই ৰিজৰ্টৰ প্ৰথমত আমাৰ ওদালগুৰি জিলা আৰু বাক্সা জিলাৰ তৃণমূল কংগ্ৰেছৰ বহুত কৰ্মীসকলে আমাৰ দলত যোগদান কৰিছে সেইটো একটা প্ৰেছ হৈ গ'ল ইয়াৰ পিছত 14 চিৰাং দুৱাৰছৰ আমাৰ লেম্বু বস্তি পৰা গোটেই লেম্বু বস্তি হিচাপে আমাৰ গোৰ্খা ভাইসকলে আমাৰ দলত যোগদান কৰিছে মানে ইহঁতে খাম্পাৰ লগত একেলগে ইউপিপিএলত গৈছিল কিন্তু দেখা গ'ল যে ইউপিপিএলৰ লগত খাম্পাৰ লগত থাকি আমাৰ লেম্বু বস্তি বা আমাৰ এই ৰনিকাটা অঞ্চলত একো কাম নহব আৰু খাম্পাৰ নিজে একো পোৱা নাই আৰু আমি ৰাইজ হিচাপে আৰু আমি কি পাম এনেকুৱা ভাবি পেলাই ইহঁতে চিন্তা কৰিছে যে ইউপিপিএল কৰি লাভ নাই খাম্পাই মিছা কথা কৈ পেলাই ইহঁতক লৈছিল ইউপিপিএলত সোমাই দিছিল এইটো ইহঁতে আজি ৰিয়েলাইজ কৰিছে যে ইউপিপিএল লগত একো নহব সেইকাৰণে বিশেষ দলত আকৌ ঘূৰি আহিছে আৰু যোগদান কৰিছে 3 নম্বৰত হল আমাৰ বিটিসি ৰিজনৰ আমাৰ আকসুৰ প্ৰাক্তন সভাপতি আছে আৰু বিটিসি ৰিজনৰে আমাৰ আকসুৰে আমাৰ আঞ্চলিক পৰ্যায়ৰ ডিস্ট্ৰিক্ট পৰ্যায়ৰ লিডাৰসকল আজি আমাৰ দলত যোগদান কৰিছে খুব ভাল লাগিছে আজি মততে গোটেই দিনটো আমাৰ গোৰ্খা কমিউনিটিৰ পৰা মানে আমাৰ বিশেষ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে কাম্পা বৰগয়াৰীৰ সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই কথা দিছো এতিয়াও ফাইনাল হোৱা নাই নিশ্চয় হ'ব আৰু যেহেতু সময় আছে অততে ফেৰেঙ্গা খাৰাপ লাগে কথা সেইটোৱে সব পলিটিক্যাল পার্টি আমার বিটিসি নির্বাচনত পার্টিসিপেট কৰিব কংগ্রেসও কৰিব ইউডিএফও কৰিব বিজেপিও কৰিব বা ইউপিপিএল আছে অততে প্ৰায় পলিটিক্যাল পার্টিয়ে বিটিসি নির্বাচনত পার্টিসিপেট কৰিব অততে কম্পারেটিভলি আমি যদি চাই আমাৰ বিপিএফ দলৰ যেটো সাংগঠনিক যেটো স্থিতি এটো কংগ্রেসৰতকৈ বেছি ভাল আছে ইউডিএফৰতকৈ বেছি ভাল আছে ইউপিপিএলতকৈ বেছি ভাল আছে বিজেপিতকৈও আমাৰ ভাল আছে মুঠতে বিজেপি হওক বা কংগ্ৰেছে হওক বা ইউডিএফে হওক বা ইউপিপিএলৰ হওক যিমান দল আছে সবে খেলিব আমি জানো সবতকে আমি বেছি সিট পাম বিপিএফে আমাক একো ক্ষতি কৰিব নোৱাৰে আমি আগৰ দিনত 2020ত 17 সিট জিকিছিলো ইয়াতকে আমি বেছি পাম এইবাৰ ইয়াতকে আমি বেছি পাব 17টা সিট জিকিছিলো 2020ত কিন্তু এইবাৰ আমি 17টাতকৈ বেছি পাম মতলব কংগ্ৰেছ আহক আমাক একো ক্ষতি নকৰে বিজেপি আহক একো ক্ষতি নকৰে ইউডিএফ আহক একো ক্ষতি নকৰে ইউপিপিএল আহক একো ক্ষতি নকৰে মতলব আজিৰ দিনত বিটিসি অঞ্চলত বিপিএফে 1 নম্বৰ পজিশনত আছে স্যার এটা সময়ত বিজেপি আপোনালোকৰ লগত আছিলে পৰৱৰ্তী মতে ইউপিপিএল বিজেপি গঠন কৰিলে এইটো পলিটিক্যাল 18টা সিট বিজেপি আঞ্চলিক দলসমূহ বিটিআৰ নাই এইটো পলিটিক্যাল সিনারি বা পলিটিক্যাল যেটো পজিশন কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় এটো আছে এই সময়ত কংগ্ৰেছৰ ভাল আছিল বিজেপিৰ বেয়া আছিল আজিৰ দিনত বিজেপিটো খুব ভাল অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰ বেয়া এই সময়ত যেনেবা আমাৰো বিপিএফ দলৰ পজিশনটো বিটিসি দলৰ খুব ভাল আছিল এই সময়ত ইউপিপিএল বেয়া আজিৰ দিনত এই ফাৰ্ষ্ট বছৰত ইউপিপিএলৰ পজিশনটো খুব ভাল আছিল কিন্তু ইহঁতে কাম কৰি ল'ব পৰা নাই এই কাৰণে ইমিডিয়েটলি খেদাব ইউপিপিএলক ইমিডিয়েট খেদাবলৈ গৈ আছে বিটিসি বাকী ৰাইজে কাম কৰি দেখাব পৰা নাই নহলে আপোনালোকে চাওক বিপিএফ হিচাপে 15 বছৰ বিটিসি চলাইছে লাষ্টত যেনবা 2020ত আমি পাৰা নাই ইউপিপিএলক চৰকাৰ বনাব দিছে ফাৰ্ষ্ট বছৰতে আমনি লাগিছে ইউপিপিএল কি বস্তু সবে গম পাই আছে বেংগলী হওক গোৰ্খা হওক মুছলিম হওক বড়ো হওক বেংগলী ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছে সবে ৰিজেক্ট কৰিছে ইউপিপিএল দলক
এইবাৰ বিজেপি চৰকাৰ গঠন কৰিব। স্যার বিজেপির লগত কিবা গোপন আলোচনা আমাৰ একো নাই নাই নাই। আপোনাৰ ইয়াৰ পৰা আহিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছে, সি নিজৰ কামত আহিছে আৰু ৰিজৰ্টত সোমাইছে, হয় ময়ো আহিছে দেখা কৰিবৰ কাৰণে। যিহেতু আমাৰ পুৰণা বন্ধু একটা আছে, কংগ্ৰেছৰ সময়ত আমিও কংগ্ৰেছৰ লগত একেলগে চৰকাৰ বনাইছিল, ইহঁতেও কংগ্ৰেছ আছিল, এই সময়ৰ পৰা আমাৰ চিনাকি আছে। আহিছে মন্ত্ৰী একজন আমাৰ ৰিজৰ্টত আহিছে, চাহ খাইছে, কৈছে বেলেগ কোনো ভিতৰুৱা ভাৱে কোনো বুজাবুজি নাই কাৰো লগত। এইবিলাকত মই নাই, এইবিলাক মই নকওঁ, কোন কাৰ লগত কি জড়িত আছে নাই এইবিলাকত মই নাযাওঁ, মই একো নাজানো এইবিলাক। চন্দন ব্ৰহ্ম কি মানুহ, এই যে আমাৰ বুৰ্বক, জাগা নাই ৰাজনীতিৰ, এতিয়া জাগা নাই তাৰ। ইউপিপিএলও রিজেক্ট করছে, এইটো কি জানে। আবেলি 7টা-8টা হলে মাল খাব, গাড়ী লৈ পেলাই ঘূৰিব, ফাটৰ ল'ব, কাৰোবাক ধম দিব, কাৰোবাৰ ঘৰত ফাটৰ পেলাব, এইটোৱে তাৰ কাম আৰু একো নাই। ৰাস্তাত কিবা নিচিনা হৈ গ'ল মানুহটো। স্যার এমপি ইলেকশনত এটা আপিল কৰিছিল নাই, মই চন্দনক কৈছিলো আপুনি আহক এই সময়তে।